মই ভাবোঁ যে অসমীয়া ছবি আচলতে আগৰ পৰাও খুব ভাল কাম কৰি আছিলে বহু সময়ত, কিন্তু বিভিন্ন ক্ষেত্ৰত কেতিয়াবা হয়তো ভাল ছবিখন প্ৰচাৰৰ অভাৱত ৰাইজৰ ওচৰ নাপায়, কেতিয়াবা প্ৰচাৰ কৰাৰ পিছত হয়তো ছবিখন সিমান ভাল নহয়, ৰাইজ বিমুখ হয়। গতিকে কিন্তু ৰঘুপতি এনেকুৱা এখন ছবি যে এখন আমি অসমীয়া ছবি বুলি ক'ব নোখোজোঁ, এখন ভাৰতৰ ছবি, ভাৰতৰ সকলো ভাষাৰ ছবিৰ লগতে ফেৰ মাৰিব পৰা এখন ছবি। আৰু নিশ্চয়কৈ ৰবি শৰ্মা ডাঙৰীয়াৰ লগতে গোটেই টিমটোক শুভকামনা জনাইছোঁ। আৰু ভৱিষ্যত সময়ত মই বিশ্বাস কৰোঁ অসমৰ এনেকুৱা বহু ছবি আহিব, আৰু সেই ছবিসমূহ লৈ আমি আমাৰ ছবিৰ যাত্ৰা অব্যাহত ৰাখিম। আপোনাৰ নতুন ছবি কিবা আহি আছে নেকি? মোৰ পৰিচালনৰ দ্বিতীয়খন ছবি আমি চাগে এই বছৰৰ শেষৰ ফালৰ পৰা শ্বুটিং আৰম্ভ কৰিব পাৰিম গোটেই টিমটোৱে। আশীৰ্বাদ কৰিব, নিশ্চয়কৈ চাগে অহা বছৰ চাব পাৰিম। থেংক ইউ। মই ভাবোঁ যে অসমীয়া ছবি আচলতে আগৰ পৰাও খুব ভাল কাম কৰি আছিলে বহু সময়ত, কিন্তু বিভিন্ন ক্ষেত্ৰত কেতিয়াবা হয়তো ভাল ছবিখন প্ৰচাৰৰ অভাৱত ৰাইজৰ ওচৰ নাপায়, কেতিয়াবা প্ৰচাৰ কৰাৰ পিছত হয়তো ছবিখন সিমান ভাল নহয়, ৰাইজ বিমুখ হয়। গতিকে কিন্তু ৰঘুপতি এনেকুৱা এখন ছবি যে এখন আমি অসমীয়া ছবি বুলি ক'ব নোখোজোঁ, এখন ভাৰতৰ ছবি, ভাৰতৰ সকলো ভাষাৰ ছবিৰ লগতে ফেৰ মাৰিব পৰা এখন ছবি। আৰু নিশ্চয়কৈ ৰবি শৰ্মা ডাঙৰীয়াৰ লগতে গোটেই টিমটোক শুভকামনা জনাইছোঁ। আৰু ভৱিষ্যত সময়ত মই বিশ্বাস কৰোঁ অসমৰ এনেকুৱা বহু ছবি আহিব, আৰু সেই ছবিসমূহ লৈ আমি আমাৰ ছবিৰ যাত্ৰা অব্যাহত ৰাখিম। আপোনাৰ নতুন ছবি কিবা আহি আছে নেকি? মোৰ পৰিচালনৰ দ্বিতীয়খন ছবি আমি চাগে এই বছৰৰ শেষৰ ফালৰ পৰা শ্বুটিং আৰম্ভ কৰিব পাৰিম গোটেই টিমটোৱে। আশীৰ্বাদ কৰিব, নিশ্চয়কৈ চাগে অহা বছৰ চাব পাৰিম। থেংক ইউ।